নমস্কাৰ, মই অমৰজ্যোতি ৰায়। স্বাগতম জনাইছোঁ সকলোকে বৰাইচুং কথাখনকে মোৰ ইউটিউব চেনেল অন দ্য টপ লাইফলৈ। আজি আমি আহিছোঁ এয়া ধিৰবিল চাবলৈ। কোকৰাঝাৰত থকা ধিৰবিল পিকনিক স্পট। এয়া আপোনালোকে চাই আছে, এয়া ধিৰবিল। এয়া মোৰ পিছফালে এয়া ধিৰবিল। এইখনেই হৈছে ধিৰবিল। ইয়াৰ এভাগ কোকৰাঝাৰ জিলাৰ ভিতৰত পৰে আৰু আনভাগ ধুবুৰী জিলাত। এয়া বিলৰ পাৰত সৌখন নাও, আৰু এই নাওতে উঠি আপোনালোকে বিলৰ মাজলৈও যাব পাৰে। এই ধিৰবিলখন এখন বনভোজস্থলীও হয়, আৰু বছৰটোত ইয়াত বহু লোকে বনভোজ খাবলৈও আহে। লগতে ইয়াত পেৰাগ্লাইডিং কৰিবলৈও আহে আৰু এনেও ফুৰিবলৈ আহে। এয়া চাওক না, নাওখন কি ধুনীয়া। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ নাওখন। এয়া চাওক ধিৰবিলৰ কি মনোমোহা দৃশ্য। ইয়াত আপোনালোকে পেৰাগ্লাইডিঙো কৰিব পাৰে। ইয়াত ওচৰৰে কেইজনমান ল'ৰা আছে। কিবা ক'বা? হা? একো ক'ব না? সৌ পাহাৰখন যে দেখিছে, তাৰ পৰাই পেৰাগ্লাইডিং কৰে। ইতিমধ্যে তাৰ পৰা পেৰাগ্লাইডিং কৰি আছে। সৌটো দেখিছে? সৰুকৈ পেৰাচুটেৰে নামি আছে কোনোবাই। লাহে লাহে লেণ্ডিং কৰি আছে, মানে ভূমিত অৱতৰণ কৰি আছে আৰু।